Hello everyone, good morning. Welcome to my YouTube channel. আজি মই আহিছো হাজোলৈ মোৰ পৰিয়ালৰ লগতে আজি হাজোলৈ আহিছো হাজোত তিনিটা মন্দিৰ আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কেদাৰ মন্দিৰ আৰু পুৱামক্কা তেন্তে মই আজি আপোনালোকক হাজোৰ এই তিনিটা তীৰ্থস্থান দেখাবলৈ চেষ্টা কৰিম তেন্তে বলক ভিডিঅ'টো চাই লওক চাওক আমি গৈ আছো এতিয়া মাধৱ মন্দিৰলৈ এইবিলাক দুখন চাওক ইমান ধুনীয়া ইয়াত এইবোৰ মন্দিৰলৈ নিয়া সকলোবোৰ সামগ্ৰী ইয়াত পোৱা যায় এয়া চাওক ইমান ধুনীয়া ডাঙৰ পুখুৰী এইটো ইয়াত আমি এতিয়া হাত ভৰি ধুনীয়াকৈ ধুই ল'ম তাৰপিছত আমি মন্দিৰত প্ৰৱেশ কৰিম এয়া চাওক ইয়াত আমি হাত ভৰি ধুই ল'ম এই পুখুৰীটোত ডাঙৰ ডাঙৰ কাছ দেখিবলৈ পোৱা যায় জনবিশ্বাস মতে এই কাছটোৰ হেনো বয়স 70 বছৰ सर्वपाप हर हरि नमो ओम नाय जगत कृष्ण नमो এতিয়া আমি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা আহিলো গৈ আছো কেদাৰলৈ এতিয়া আমি কেদাৰলৈ গৈ আছো তেন্তে বলক আমি এতিয়া কেদাৰ মন্দিৰ দৰ্শন কৰিম আমি এতিয়া কেদাৰ মন্দিৰ আহি আছো ইয়াত ইয়াতো এটা পুখুৰী আছে চাওক এটা পুখুৰী আজি মই আপোনালোকক হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু কেদাৰ মন্দিৰ দেখুৱালোঁ আমাৰ হাতত সময় যথেষ্ট পৰিমাণে কম আছিলে যাৰ কাৰণে আমাৰ পুৱামক্কালৈ যোৱা নহ'ল সেইবাবে মই আপোনালোকক মাধৱ মন্দিৰ আৰু কেদাৰ মন্দিৰহে অকণমান দেখুৱাব পাৰিলোঁ এতিয়া সন্ধিয়া হ'বৰে হ'ল তো আমি ঘৰলৈ উভতি